নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে? এবাৰ ফাকুৱা কেনেকুৱা গ'ল আপোনালোকৰ? ভালেই গ'ল চাগে। আহক আজি আমি এটা নতুন ডিছ বনাম। সেইটো চাগে আপোনালোকে কোনেও খোৱা নাই। আমি ট্ৰাই কৰিম হা। আহক মোৰ লগত বনাম একেলগে। আজি আমি বনাম পালেং শাকেৰে ছাগলী মাংস। বনাইছেনে কোনোবাই? বনোৱা নাই যদি অকণমান চাই লওঁ আহক। প্ৰথমে কেৰাহীত তেল দিলোঁ, দি পেলাই তাত দিলোঁ তেজপাত এখিলা, গোটা জিৰা অকণমান, পাঁচফোৰণ অকণমান, এটা লং, এটুকুৰ ডালচেনি, এটা শুকান জলকীয়া আৰু লগতে দিলোঁ পিঁয়াজ ৰুকি লৈছোঁ মই। পিঁয়াজটো ৰুকি লোৱাৰো এটা কাৰণ আছে, সেইটো পিছত জানিব আপোনালোকে। পিঁয়াজটো গোটাকৈ দিলে তাৰমানে অকণমান বস্তুটো টেষ্টটো বেলেগ আহি যাব। দি পেলাই গোটেইখিনি লৰাই ল'ম একেলগে মই। পালেং শাকেৰে ছাগলী মাংস খাই পাইছেনে নাই আপোনালোকে? পালেং শাকেৰে বেলেগ মাংস বনোৱা হয়, মাছ বনোৱা যায়, কিন্তু ছাগলী মাংস খাই জানো? ভাবিছেনে আপোনালোকে? তেতিয়াহ'লে এইটো ডিছ আপোনালোকে ট্ৰাই কৰি চাওক। কেনেকুৱা টেষ্ট লাগে খালেহে গম পাব, চাইতো একদমেই গম নাপায়। পিঁয়াজখিনি কেঁচা কেঁচা ভাৱটো যাবৰ কাৰণে অকণমান আৰু ভাজি থাকিম। এয়া পিঁয়াজখিনি অকণমান ভজা হ'ল, তাৰপিছতে দিম মই নহৰু আৰু বিলাহী অকণমান একেলগে লগ কৰি মই পিচি লৈছোঁ। পেষ্ট এটা বনাই লৈছোঁ। একদম কম পৰিমাণৰ নহৰু লৈছোঁ, 4-5 কোহমান, আৰু বিলাহী এফাল, আৰু গোটেইখিনি মিলাই ল'ম আৰু একেলগে এবাৰ। জুইটা বঢ়াই থৈ দিব, কিন্তু চাব যাতে তলত লাগি নাযায়, সেইকাৰণে ভালকৈ লৰাই দিব। জুই কমাই ল'ব পাৰে, কিন্তু বঢ়াই ল'লে সোনকালে হ'ব। বিলাহী আৰু পিঁয়াজৰ কেঁচা ভাৱ গোটেইখিনি নোহোৱা হ'ল, আৰু পিঁয়াজ আৰু বিলাহীয়ে নিজৰ তেলখিনি যেতিয়া এৰিব, তাৰপিছতহে আমি মাংসখিনি দিম। ভালকৈ ভাজি ল'ম আৰু এবাৰ। এই ভজাখিনিৰ ওপৰতে গোটেই মাংসৰ টেষ্টটোৱে নিৰ্ভৰ কৰে। যদি অকণমানো লাগি যায়, গোটেই মাংসখনে আৰু নোহোৱা অৱস্থা নাই আৰু। বিলাহী আৰু পিঁয়াজটো ইতিমধ্যে গোটেই ভজা হৈ গ'ল। এতিয়া মই নিজৰ আন্দাজমতে হালধি গুড়ি দিম। দি পেলাই হালধি গুড়িখিনি আৰু মিলাই দিম। হালধি গুড়িখিনি আগত তেলত দিলে পুৰি যায় আৰু গোটেই তিতা তিতা গোন্ধ এটা আহে, বেয়া ভাল নালাগে টেষ্টটো। জুই বঢ়ুৱাই থাকিব। আৰু এতিয়া আমি দিম মাংসখিনি, যিখিনি মই আগতে কুকাৰত 2টা হুইচেল মাৰি পেলাই সিজাই লৈছোঁ। কাৰণ এতিয়া চাৰিওফালে কৰোণা ভাইৰাছ হৈ আছে, আৰু যেতিয়া আপুনি যিকোনো বস্তুৱে খায়, সিজাই পেলাই খায়, মাংস হওক মাছ হওক, তেতিয়া কোনো ধৰণৰ বীজাণুৱে আপোনাক আক্ৰমণ কৰিব নোৱাৰে। অকণমান নিমখ গুড়ি দিম, নিজৰ নিয়ম মতে। মই সিজাওঁতে অকণমান নিমখ দিছোঁৱেই মাংসত, আৰু দি পেলাই লৰাই দিম। ছাগলী মাংসটো সাধাৰণতে কুকাৰত বইল কৰিবই লাগে, কাৰণ কেৰাহীতটো মানে অকণমান টান হৈ থাকে ন। তাৰপিছতে মই অকণমান ঢাকি দিম 3 মিনিটমানৰ কাৰণে। 3 মিনিটৰ পিছত ঢাকন গুচাই পেলাই আকৌ এবাৰ লাৰি দিম। ঢাকন দি থাকোঁতে মই জুইকোনি কমাই দিছিলোঁ, এতিয়া আৰু বঢ়াই ল'ম, লৈ পেলাই আকৌ লাৰি দিম মাংসখিনি। যিহেতু মোৰ মাংসটো বইল হৈয়ে আছে, সেইকাৰণে মই সিজাবৰ কোনো দৰকাৰে নাই। তথাপিতো মই লাৰি চাইছোঁ, কাৰণ গোটেই ভাঙি গ'লে আৰু টেষ্টটোৱে বেয়া হৈ যাব, চব্জি টাইপৰ হৈ যাব মাংস। আৰু এতিয়া দিম মই
পালেং শাকখিনি। পালেং শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে আপোনালোকে? পালেং শাকত প্ৰচুৰ পৰিমাণৰ ভিটামিন আৰু আইৰণ থাকে। A, B, C, E গোটেইকেইটা ভিটামিনে থাকে আৰু পেট চাফা কৰে পালেং শাকে। কেঁচাই খাওক, আঞ্জা বনাই খাওক, যেনেকৈ খাওক, পালেং শাকৰ অপকাৰিতা একোৱেই নাই। দেখিছেনে গোটেই পালেং শাকখিনি একেলগে মিলিয়ে গ'ল, কাৰণ ঘৰৰে পালেং শাক। আপোনালোকেও অকণমান যদি খালী জেগা আছে নিজে ঘৰতে অকণমান শাক পাচলি ৰুব চেষ্টা কৰিবচোন। ঘৰতে সাৰ প্ৰস্তুত কৰি ল'ব অকণমানকৈ, চব্জিৰ বাকলিবিলাক। আৰু এতিয়া মই দিম পানী অকণমান, যিখিনি মই মাংস বইল কৰোঁতে ব্যৱহাৰ কৰিছিলোঁ। বেছি পানী নিদিওঁ কাৰণ আঞ্জা নকৰোঁ, থুপথুপীয়া কৰিম অকণমান। ৰুটিৰেও খাব পাৰে, ভাতৰ লগত খাব পাৰে, জোল নকৰোঁ। দি পেলাই মই অকণমান মিলাই দিম। দি অকণমান 2 মিনিট 1 মিনিটমানৰ কাৰণে ঢাকনিখন বন্ধ কৰি দিম। ঢাকনি গুচোৱাৰ পিছত চাওক, পালেঙৰ চিনে নাই একদম, গোটেই মাংসৰ লগত মিহলিয়ে হৈ গ'ল। মাংস ৰেডিয়ে হয়, একদম পূৰা ৰেডি। মই থুপথুপীয়াৰ কাৰণে আৰু অকণমান গৰম পানী তাত দিম, নহ'লে বেছি শুকান হৈ যাব। মই ড্ৰাই ফ্ৰাইও নকৰোঁ আৰু বেছি জুলীয়াও নকৰোঁ, অকণমান থুপথুপীয়া। ছাগলী মাংস একদম ৰেডি। মই সেইকাৰণে অকণমান জুইটো কমাই দিছোঁ, দি উতলিব দিছোঁ অলপমান, যাতে পানীখিনি, বেছি পানীখিনি থকাখিনি অকণমান কমি যায়। বেছি পনীয়াও যিহেতু নকৰোঁ। আৰু এতিয়া মই ইয়াতে দিম অকণমান ধনিয়া পাত দিম। ধনিয়া পাতটো কিছুমানে মাংসখিনি হৈ যোৱাৰ পিছতো কাটি দিয়ে, আপোনালোকে যেনেকৈ দিয়ে এনেকৈ দিব পাৰে। কিনা মছলা একোৱেই ব্যৱহাৰ কৰা নাই, কাৰণ পালেং শাক যিহেতু বনাইছোঁ, কিনা মছলা ব্যৱহাৰ কৰাৰ কথাই নাই। আৰু এতিয়া খাবৰ কাৰণে বাতিত ওলাই লৈছোঁ মই। আপোনালোকে এই ৰেচিপিটো বনাই চাওক ঘৰত, সকলোৱে ভাল পাব, মই আপোনালোকক কৈছোঁৱে। চাওক জিভাৰ পানী পৰিছেনে আপোনালোকৰ? তেনেহ'লে চাই থাকক ঘৰুৱা কিটচেন। ডিছটো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে চবেই ছাবস্ক্ৰাইব কৰিব, আপোনালোকৰ বন্ধু বান্ধৱ, আত্মীয় স্বজন চবৰে লগতে শ্বেয়াৰ কৰক। আৰু নতুন নতুন যিবিলাক ৰেচিপি আছে আমাক জনাওক, কিবা যদি চাব বিচাৰিছে আমি নিশ্চয় আপোনালোকৰ আগত আগবঢ়াম। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।